নমস্কাৰ বন্ধুসকল, PM কিষাণৰ 23তম কিস্তিক লৈ আহিছে ডাঙৰ আপডেট। কেতিয়া আহিব টকা, কোনে পাব আৰু বেনিফিচিয়াৰী লিষ্টত নাম কেনেকৈ চেক কৰিব পাৰিব, সকলো তথ্য এই ভিডিঅ'ত জানিম। বন্ধুসকল, PM কিষাণ আঁচনিৰ 23তম কিস্তিৰ বাবে কৃষকসকল অপেক্ষাত আছে। মিডিয়া ৰিপৰ্ট অনুসৰি চৰকাৰে শীঘ্ৰেই 2000 টকাৰ পৰৱৰ্তী কিস্তি মুকলি কৰিব পাৰে। যিসকল কৃষকে EKYC সম্পূৰ্ণ কৰিছে আৰু বেংক একাউণ্ট আধাৰৰ সৈতে লিংক আছে, তেওঁলোকৰ একাউণ্টত টকা আহিবলৈ সুবিধা হ'ব। যদি আপুনি এতিয়াও EKYC কৰা নাই, তেন্তে সোনকালে সম্পূৰ্ণ কৰক, নহ'লে 23তম কিস্তিৰ টকা ৰৈ যাব পাৰে। আপোনাৰ নাম বেনিফিচিয়াৰী লিষ্টত আছেনে নাই চাবলৈ PM কিষাণ পৰ্টেলত গৈ বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনত ক্লিক কৰি আধাৰ নাম্বাৰ বা মোবাইল নাম্বাৰ দি চেক কৰিব পাৰিব। বন্ধুসকল, PM কিষাণৰ 23তম কিস্তিক লৈ নতুন আপডেট আহিলেই মই আপোনালোকক জনাই দিম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।